Gotta way to make it work and find another route. নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইটো আছিলে মাঘ বিহুৰ উৰুকাৰে ভিডিঅ' এডিট কৰা এলাহত মই পাছলৈ চব থৈ দি এতিয়া এডিট কৰিছোঁ। আৰু ইয়াৰ ৰাতিপুৱাই শুনিছিলোঁ পিঠাগুড়ি। আৰু এইটো আছিলে বতাহতৰ পুখুৰীত মাছ ধৰিছিলে, তাতো মই ভিডিঅ'টো বনাই ল'লোঁ। আৰু এয়া আছিলে ৰাতিলৈ উৰুকাৰ। যিহেতু আমাৰ সকলোৱে গাঁৱৰ মিলি ৰাইজে একেলগে বিহু উৰুকাটো খানা খায়, সেইকাৰণে ইয়াত আৰু মাহঁতে এইপিনে পৰা পাচলি কাটি আছে আৰু এইপিনে চব মানুহ ৰৈ আছে, মানে চাই আছে প্ৰজেক্টৰত যোৱাবাৰ বিহুত কি হৈছিলে সেইবিলাক মানে দেখাই থকা হৈছিলে। আৰু এইবাৰ বিহু সঁচাকৈ তেনেও উৰুঙা, কিবা এটা যে নাই কিবা এনেকুৱা অনুভৱ হৈছে। আৰু এইপিনে ধুনীয়াকৈ জুবিনদাৰ ফটো লগোৱা আছে। আৰু এইটো আছিলে আমাৰ বিহুৰ মেজি। আৰু এয়া মাহঁতে ভাত বাঢ়ি আছিলে, তাকো মই ভিডিঅ' কৰি দিলোঁ। আৰু এইটো নেক্সট দিনাখন যিহেতু আমাৰ খেল ধেমালি হয়, তাকে সৰুখিনি খেল ধেমালি। তাৰপিছতে এয়া মাহঁতৰ ৰছী টনা। ইমানেই জোৰ লগাইছে যে একদম পৰি ধৰি টানিছে ৰছী, মানে জিকিবই লাগে। তাৰপিছতে সৰুখিনিও ৰছী টানিলে। হৰা জিকাটো হৈয়ে থাকে ন, কিনো এইটো এটা ফূৰ্তিহে। তাৰপিছতে এইপিনে চকী খেল, তাৰপিছতে কমিটিখিনি ৰছী টনা, মানে এফালে কাম কৰাখিনি হৈছিলে আৰু আনফালে কাম নকৰাখিনি, মানে দেৰিকৈ অহাখিনি, যোনখিনি চাকৰি সৈতে আঁতৰত থাকে ন, সেইখিনিকে আৰু কাম নকৰা বুলি ধৰা হৈছে। এনেকৈ আমাৰ এইবাৰ মাঘ বিহুটো গ'ল। তাৰপিছতে এয়া আছিলে হাঁহ ধৰা। যোনে ফ্লেগটো নমাই আনিব পাৰিব সিয়ে মানে হাঁহটো লৈ যাব। আৰু এইপিনে এজনে লৈ গ'ল হাঁহটো। তাৰপিছত এয়া আছিলে 16 জানুৱাৰী। আমি গৈছিলোঁ হাবুঙলৈ, মামাহঁতৰ পৰিয়ালৰ, মানে মামী আৰু ভণ্টি দুজনী আৰু আমাৰ ঘৰৰ মা আৰু মই। তাত ইমান ভিডিঅ' ক্লিপ লোৱাই নহ'লে, বাৰু অলপ লৈছিলোঁ, তাকে এড কৰি দিছিলোঁ মই। আৰু এইজনী আছে মোৰ মামাৰ সৰুজনী ছোৱালী। দেখাত মোতকৈ ডাঙৰ বুলি ক'ব, কিন্তু মোতকৈ 6-7 বছৰৰ সৰু। আৰু এইপিনে পাই গ'লোহি হাবুঙৰ কথাটো ক'ব নালাগে, সকলোৱে যিহেতু জানেই হাবুং কি, কেনেকৈ উৎপত্তি হ'ল। আৰু এইপিনে আমি চাকি তাকি জ্বলাই ল'লোঁ। আৰু সেইদিনাখন আছিলে ইমানেই মানুহৰ ভিৰ, কাৰণ এতিয়া যিহেতু নতুন বছৰ আৰু এইপিনে পৰীক্ষাৰ ছিজন, সেইকাৰণে চবেই আহিছিলে আৰু নতুন বছৰ বুলিও আৰু এক্সাম দিয়া সকলেও ইয়াতে সেৱা ল'ম বুলি। তাৰপিছত দৌলৰ ভিতৰত যাবলৈ, মানে দেওৰ ওচৰত সেৱা ল'বলৈ ইমান মানুহৰ ভিৰ। আৰু এইপিনে সেইদিনাখন বহুত ৰ'দ দিছিলে, একদম ভিৰ। তাৰপিছত বেছি ভিডিঅ' কৰি নাথাকিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব